এভৰিৱান মই ৰূপাংকৰ আৰু আপোনালোকক মোৰ ইউটিউব চেনেল যাত্ৰালৈ স্বাগতম জনাইছোঁ আমি এতিয়া যাবলৈ ওলাইছোঁ গেংটকলৈ আৰু শ্বেয়াৰ টেক্সি বুক কৰিছোঁ ইয়াৰ পৰা যাত্ৰা এক দীঘলীয়া যাত্ৰা যাত্ৰা তলৰ পৰা ওপৰলৈ পাহাৰৰ পৰা ভৈয়ামলৈ যাত্ৰা চোৱাৰ পৰা নোচোৱালৈ দেখাৰ পৰা নেদেখালৈ যাত্ৰা এক নতুন নিচা যাত্ৰা এভৰিৱান আহি আছোঁ এতিয়া ছিকিম আৰু কাৰখালা নামৰ এখন ঠাইত পাইছোঁহি আৰু এটা খুব ধুনীয়া দৃশ্য দেখি আমি ইয়াত ৰৈ দিলোঁ গাড়ী ৰখাই আৰু আচলতে আমাৰ লাঞ্চৰো সময় হ'ল চ' লাঞ্চ কৰিবও লাগিব এতিয়া আমি এখন খুব ধুনীয়া ব্ৰিজৰ ওপৰত আছোঁ আৰু ব্ৰিজখন আপোনালোকক অকণমান দেখাই দিছোঁ চাই লওক মোৰ পাছফালে দেখিছে সম্পূৰ্ণ ভেলীখন কি ধুনীয়াকৈ ওলাই পৰিছে আৰু আজি যথেষ্ট ৱেডাৰটো ক্লিয়াৰ আছে একো প্ৰব্লেম হোৱা নাই চাওঁ আগত কেনেকুৱা হয় আমাৰ প্লেনিং আছে নৰ্থ ছিকিম আৰু ৱেষ্ট ছিকিম যোৱা বাট চাই লওঁ নৰ্থ ছিকিম আৰু ৱেষ্ট ছিকিম যাব পাৰোঁগৈ নে নোৱাৰোঁ নৰ্থ ছিকিমত যথেষ্ট স্ন' পৰিছে বুলি কোৱা শুনিছোঁ হোটেলত গৈ পোৱাৰ পাছতহে আচলতে গম পাম আৰু ৱেষ্ট ছিকিমৰ ৰাস্তা ক্লিয়াৰ আছে ৱেষ্ট ছিকিম যাব পাৰিম চাগে যাত্ৰা পূবৰ পৰা পশ্চিমলৈ উত্তৰৰ পৰা দক্ষিণলৈ যাত্ৰা সুগম অঞ্চলৰ পৰা দুৰ্গমলৈ সমতল ভূমিৰ পৰা পাহাৰ অঞ্চললৈ যাত্ৰা এক দীঘলীয়া যাত্ৰা যাত্ৰা মুক্ত পক্ষীৰ দৰে যাত্ৰা অক্লান্ত যাত্ৰীৰ দৰে যাত্ৰা যাত্ৰা আৰু মাত্ৰ যাত্ৰা ৱেলকাম টু ছিকিম আমি ছিকিমত সোমাই গ'লোঁ এতিয়া ৰংপুৰ নামৰ এটা ঠাই পালোঁহি আৰু এয়া মোৰ লগত মোৰ বন্ধু দুৰ্লভ আৰু এয়া আমাৰ ছাৰ সঞ্জয় ছাৰ এয়া ৰংপুৰ সোমালোঁ আৰু বেছি দূৰ নাই চাগে ইয়াৰ পৰা আৰু 1 ঘণ্টা 2 ঘণ্টামানত আমি গেংটক গৈ পাই যামগৈ এতিয়া আছোঁ গেংটকত আৰু গেংটকৰ গেলেক্সি হোটেলত আছোঁ আমাৰ হোটেলখন গেংটক MG মাৰ্গৰ পৰা একেবাৰে ওচৰতে হয় নামদাং ৰোডত আছে হোটেলখনৰ নামটো হৈছে গেলেক্সি আৰু বৰ্তমান আছোঁ গেলেক্সিৰ একেবাৰে টপ ফ্ল'ৰত মানে টেৰেছত আছোঁ আৰু এই টেৰেছৰ পৰা এটা খুব ধুনীয়া বস্তু আপোনালোকক দেখুৱাব খুজিছোঁ চাই লওক আমাৰ জুবিন দাই যে কৈ থাকে মই কাঞ্চনজংঘা আজি সেইকাৰণে একেবাৰে ওচৰৰ পৰা আপোনালোকক মই দেখুৱাব বিচাৰিছোঁ আচলতে কাঞ্চনজংঘাটো এই গেংটকৰ MG মাৰ্গৰ পৰা কেনেকুৱা দেখি চাওক পাহাৰটো দূৰত যে দেখিছে বগাকে আছে দেখিছে সেয়া হৈছে ইণ্ডিয়াছ
highest mountain, Kanchenjunga, and world third highest mountain. এতিয়া লাঞ্চ কৰিম অলপ সময়ৰ পাছত আৰু লাঞ্চ কৰাৰ পাছত আমি আকৌ এমজি মাৰ্গৰ ফালে ওলাই যাম আৰু তেতিয়া আৰু কি নতুন নতুন বস্তু দেখো আপোনালোকক সকলোখিনি দেখুৱাই যাম গতিকে চেনেলটো যদি বা মোৰ ভিডিঅ'খিনি যদি চাই ভাল লাগিছে তেনেহ'লে সাবস্ক্ৰাইব কৰিব চেনেলটো আৰু যিমান পাৰে সিমান লগৰ বন্ধু বান্ধৱৰ লগত শ্বেয়াৰ কৰিব ধন্যবাদ এতিয়া এমজি মাৰ্গত আছো এমজি মানে হৈছে মহাত্মা গান্ধী আৰু মাৰ্গ মানে হৈছে ৰোড খুব ধুনীয়া ইয়াত বিভিন্ন ধৰণৰ ডিপাৰ্টমেণ্টেল ষ্ট'ৰ্ছ বিলাক আছে লগতে বিলাসী হোটেল বিলাক আছে আৰু শ্ব'ৰুম বিলাক আছে ডাঙৰ ডাঙৰ মেগা মাৰ্ট বিলাক আছে গতিকে মেইনলি ইট ইজ ফেমাছ ফৰ শ্বপিং এতিয়া আছো লাল মাৰ্কেটত আৰু লাল মাৰ্কেটখন এমজি মাৰ্গৰ পৰা অকণমান তললৈ আহি হয় আৰু যিহেতু এমজি মাৰ্গত অলপ কষ্টলি হয় বস্তুবিলাক আৰু লাল মাৰ্কেটত আহিলে আপোনালোকে অলপ কম খৰচত ইয়াৰ পৰা বস্তু কিনিব পাৰিব